চাওক সংখ্যালঘুৰ ভোট লৈ আজিৰ তাৰিখত কেইবাজনো বিধায়ক দিছপুৰৰ আবাসগৃহত বহি আছে। বিধানসভাত আছে, দুজনকৈ সাংসদ আছে। তেওঁলোকে আজিৰ তাৰিখত আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰা যেতিয়া যেতিয়া সংখ্যালঘুৰ ওপৰত অন্যায় হৈছে তেওঁলোকে কোনো ধৰণৰ মাত মতা কিন্তু পৰিলক্ষিত হোৱা নাই। তেওঁলোকে সম্পূৰ্ণভাৱে নিমাতী কন্যাৰ ভাও জুৰিছে। আজি অসমৰ সংখ্যালঘুৰ ত্ৰাণকৰ্তা স্বয়ম্ভু নিজকে স্বয়ম্ভু ত্ৰাণকৰ্তা হিচাপে পৰিচয় দি ফুৰা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ মুখেৰে এটা শব্দ কিন্তু উচ্চাৰণ হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলৰ আগৰৰ ব্যৱসায়ৰ গোটেইখিনি জটিলতা শেষ কৰি দিয়াৰ কাৰণে বদৰুদ্দিন আজমল ডাঙৰীয়াই আজি হিমন্ত বিশ্ব শৰ্মাৰ এই নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস পোৱা নাই। মিষ্টাৰ বদৰুদ্দিন আজমল ডাঙৰীয়া, আপোনাৰ এই সংখ্যালঘু নামত আপুনি ইমান দিনে যে ঘৰিয়ালৰ চকু পানী টুপি আহিছিল, এই কথা কমচে কম আজিৰ তাৰিখত অসমৰ সংখ্যালঘু ৰাইজে বুজিছে। ইয়াৰ প্ৰত্যুত্তৰ কিন্তু আপুনি পাবলৈ প্ৰস্তুত থাকক। আপোনাৰ প্ৰত্যেকজন বিধায়ক, প্ৰত্যেকজন সাংসদে কিন্তু ৰাইজৰ মাজত জবাব দি হ'ব লাগিব। কংগ্ৰেছ দলক আহ্বান জনাইছোঁ, আপোনালোকে ভাৰতৰ প্ৰধান ৰাজনৈতিক বিৰোধী দল, লোকসভাৰ বিৰোধী দল, বিধানসভাৰ বিৰোধী দল, আপোনালোকে কিয় শক্তিশালীভাৱে মাত মাতিব পৰা নাই? সংখ্যালঘুক আপোনালোকক ভোট লাগে। ৰাজ্য সংখ্যালঘু ঘৰ বাৰী জ্বলাই দিছে, মানুহ গুলিয়াই হত্যা কৰিছে। আপোনালোকে সাধাৰণ একোটা প্ৰতিক্ৰিয়া দি বঢ়িয়াকৈ দিছপুৰৰ এচি ৰুমত আপোনালোকে বহি আছে, গুৱাহাটীৰ এচি ৰুমত বহি আছে। ৰাজপথলৈ ওলাই আন্দোলন কৰক। লোকসভাৰ ৰাজ্যসভাৰ সন্মুখত, সংসদ ভৱনৰ সন্মুখত কংগ্ৰেছে AUDF আন্দোলন কাৰ্যসূচী লওক। বিধায়কসকলে ৰাজপথত বহিব লাগিব। কংগ্ৰেছ AUDFৰ সংখ্যালঘু বিধায়কে হওক বা যিখিনি বিধায়ক আছে প্ৰত্যেকজন বিধায়কে ৰাজপথত ৰাইজৰ সৈতে আন্দোলন কৰিবলৈ ওলাই আহক। নহ'লে আগন্তুক দিনত অসমৰ সংখ্যালঘু জনতাই আপোনালোকক পৌখেদা দিবলৈ কিন্তু প্ৰস্তুত হৈ আছে। আজি প্ৰায় কেইদিনমান ধৰি চিপাঝাৰত যি অসম চৰকাৰে অমানৱীয়ভাৱে, অন্যায়ভাৱে, উদ্দেশ্যপ্ৰণোদিতভাৱে যি উচ্ছেদৰ প্ৰক্ৰিয়া হাতত লৈছে, তেতিয়াৰ পৰা আমি বিৰোধিতা কৰি আছিলোঁ। চৰকাৰক বাৰে বাৰে দাবী জনাই আছিলোঁ যে এই উচ্ছেদ প্ৰক্ৰিয়া বন্ধ কৰিব লাগে। যদি উচ্ছেদ কৰে আগতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। আমি পুনৰ সংস্থাপনৰ দাবী জনাই বাৰম্বাৰ চৰকাৰক আহ্বান জনাই আছিলোঁ। চৰকাৰে আমাৰ কথা শুনা নাই। সম্পূৰ্ণ একপক্ষীয়ভাৱে প্ৰথম দিনা উচ্ছেদ কৰিলে প্ৰায় 800টা পৰিয়াল। তাৰ পৰৱৰ্তী সময়ত যোৱাকালি প্ৰায় 200টা পৰিয়ালক চৰকাৰে উচ্ছেদ কৰিবলৈ যে আগবাঢ়ি গ'ল, সেই সময়ত সেই মানুহখিনিয়ে চৰকাৰক আগবাঢ়ি এটাই দাবী জনালে গণতান্ত্ৰিক আন্দোলনৰ মাধ্যমেৰে যে আমি ঘৰ বাৰীখিনি ভাঙি নিব বিচাৰিছোঁ, আমাক সময় দিয়ক। চৰকাৰে ন্যূনতম সময়খিনিও তেওঁলোকক নিদিলে। একপক্ষীয়ভাৱে চৰকাৰে গুলীয়াই দুজনকৈ প্ৰতিবাদকাৰীক হত্যা কৰিলে, কেইবাজনক আহত কৰিলে। এতিয়া গুৱাহাটী মেডিকেল কলেজৰ হাস্পিটেলত জীৱন মৃত্যুৰ সৈতে যুঁজি আছে। আমি চৰকাৰক দাবী জনাইছোঁ, এখন কল্যাণকামী ৰাষ্ট্ৰ, এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ, এই অঞ্চলত জনগণৰ ঘৰ বাৰী ভাঙি দিবলৈ ৰাতি 12টা বজাত নটিচ দিয়া হৈছে। ৰাতিপুৱা 11টা বজাত চৰকাৰে আগবাঢ়ি গৈছে ঘৰ ভাঙিব, আৰু 2টা বজাত দুজন ব্যক্তিক গুলীয়াই হত্যা কৰিছে। গণতান্ত্ৰিক দেশৰ চৰিত্ৰ ক'ত গ'ল? চৰকাৰক প্ৰশ্ন কৰিছোঁ আমি, কল্যাণকামী ৰাষ্ট্ৰ চৰিত্ৰ ক'ত গ'ল? এই অঞ্চলত প্ৰতিজন নাগৰিকৰ সম অধিকাৰ যি ভাৰতৰ সংবিধানে নিৰ্ধাৰণ কৰিছে, সেই সম অধিকাৰ ক'ত গ'ল? আমি প্ৰশ্ন কৰিছোঁ চৰকাৰক। আমি প্ৰশ্ন উত্থাপন কৰিছোঁ চৰকাৰক। এই চিপাঝাৰত যিখিনি মানুহ উচ্ছেদ হৈছে, এইখিনি মানুহ বাংলাদেশী হয় নে ভাৰতীয় হয়? চৰকাৰে স্পষ্ট কৰক। যদি তেওঁলোক বাংলাদেশী হয়, তে তেওঁলোকৰ চৰকাৰে ধৰি বান্ধি য'তেই লৈ যায় বাংলাদেশলৈ পঠিয়াই দিয়ে। তাত আমি ABMC সহযোগ কৰিব, অসমৰ সংখ্যালঘু ৰাইজে সহযোগ কৰিব। কিন্তু তেওঁলোক যদি ভাৰতীয়, যি তেওঁলোকৰ অধিকাৰ ভাৰতৰ সংবিধান নিশ্চিত কৰিছে, সেই অধিকাৰৰ পৰা চৰকাৰে কিয় বঞ্চিত কৰিছে আমি প্ৰশ্ন কৰিছোঁ। সেই বঞ্চিত কৰাই নহয়, তাৰ অধিকাৰ বিচাৰিবলৈ জনগণক গুলীয়াই হত্যা কৰিছে। আনকি মৃতদেহৰ ওপৰতো তেওঁলোকে অত্যাচাৰ কৰিছে। গোটেই বিশ্ব সেই ফটো, সেই ভিডিঅ'ৰ দ্বাৰা আজিৰ তাৰিখত কঁপি উঠিছে। অসম চৰকাৰৰ এই যি স্থিতি, আমি আজি এটা কথা ক'বলৈ বাধ্য হৈছোঁ, সমগ্ৰ বিশ্বৰ ভিতৰতে আজি দৰং জিলাৰ চিপাঝাৰৰ ধলপুৰত মানৱ অধিকাৰ উচ্ছেদৰ হটস্পটত পৰিণত হৈছে। আজি চিপাঝাৰ মানৱ অধিকাৰ লংঘনৰ হটস্পট। এই চিৰাঙত, এই চিপাঝাৰৰ পৰা অসম চৰকাৰৰ যি ফেচিষ্ট, যি তেখেতসকলে যি দাদাগিৰিৰে অসমৰ সংখ্যালঘু ৰাইজক গুলীয়াই হত্যা কৰি ঘৰ বাৰী ভাঙি দিছে, এই কথা আজি গোটেই বিশ্বই দেখি আছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেনেকৈ অসমৰ সংখ্যালঘু ৰাইজৰ তেজ ৰাজপথে বিয়পি পৰিছে, এই কথা গোটেই বিশ্বই দেখিছে। চৰকাৰে বন্ধ কৰক, শীঘ্ৰে এনেকুৱা ধৰণৰ কাৰ্য বন্ধ কৰক। প্ৰতিটো উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। যিখিনি দুজন ব্যক্তি নিহত হৈছে, সেই নিহত দুজনৰ ব্যক্তিক উপযুক্ত ক্ষতিপূৰণ আৰু সেই পৰিয়ালক উপযুক্ত চাকৰিৰ ব্যৱস্থা কৰিবলৈ আমি আজি এই ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে সংখ্যালঘু ৰাইজ গণতান্ত্ৰিকভাৱে, শান্তিপূৰ্ণভাৱে আমাৰ ওপৰত অন্যায়ৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ প্ৰস্তুত হৈছোঁ। সমগ্ৰ BTC অঞ্চলত আজি ABMC আন্দোলন কৰি এটা কথাই বুজাই দিব বিচাৰিছোঁ, আমি সংবিধানৰ গণ্ডিত থাকি গণতান্ত্ৰিকভাৱে আমাৰ সংবিধান প্ৰদত্ত অধিকাৰ বিচাৰিবলৈ আমি আন্দোলন কৰিম। চৰকাৰে বাধা দিছে, আপোনালোকে নিশ্চয় দেখিছে। চৰকাৰী বাধাই, আৰক্ষীৰ বাধাই আমাৰ আন্দোলন স্তীমিত কৰিব নোৱাৰে। আমাৰ সংগ্ৰামৰ গতি ৰুদ্ধ বন্ধ স্তব্ধ কৰিব নোৱাৰে। যেতিয়াই অন্যায় হ'ব, তেতিয়াই আমি সংগ্ৰাম কৰিম। অত্যাচাৰিত, লাঞ্ছিত, বঞ্চিত, নিষ্পেষিত, শোষিত
জনগোষ্ঠীৰ সন্মুখত আন্দোলনৰ বাহিৰে বিকল্প ৰাস্তা নাই আমি স্পষ্টকৈ কৈছোঁ আমি এক দীৰ্ঘ আন্দোলনৰ কাৰণে প্ৰস্তুত শান্তিপূৰ্ণ আন্দোলনৰ কাৰণে প্ৰস্তুত গণতান্ত্ৰিক আন্দোলনৰ কাৰণে প্ৰস্তুত